তো নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি বহুদিনৰ মূৰত আপোনালোকৰ মাজলৈ এটা ব্লগিং ভিডিঅ' লৈ আহিছোঁ। মানে আমাৰ গাঁৱতে ভাওনা হৈ আছে, ভাওনা ভিডিঅ' আপোনালোকৰ মাজলৈ আজি এটা লৈ আহিছোঁ। আৰু এই ভাওনাখন মানে মহিলাসকলে পতা ভাওনা, মানে গোটেই ভাওনা ভাৱৰীয়াসকল চব মহিলা, একচুৱেলি এখন মহিলা ভাওনা। তো আপোনালোকক মই মহিলাসকলক মানে অলপ দেখাম, ট্ৰেইন কৰা কিছুমান মুহূৰ্ত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো ব'লকচোন আৰম্ভ। তো এনেকৈ আমাৰ সকলো ভাৱৰীয়া ওলাই বৰ্তমান ৰেডি হৈ গ'ল। মই ভাবিছিলোঁ প্ৰত্যেকৰে নাম সুধিম আৰু কি চৰিত্ৰত অভিনয় কৰিছে সেইটো সুধিম, কিন্তু দুখৰ বিষয়টো হৈ গ'ল পেইন কৰি দিয়াৰ পিছত মানুহখিনি মানে চিনি পাবলৈ অকণমান কঠিন হৈ গ'ল কোন কোন আছিলে মানে, সেইটো কাৰণে সেই কামটো কৰা নহ'লে। বাকী লগৰকেইটাৰ লগত আহি অকণমান এই ওপৰে ভিডিঅ'টো ল'লোঁ। বাকী আপোনালোকে গোটেই সম্পূৰ্ণ ভাওনাখন মোৰ এইটো চেনেলতে পাব, গৈ চাব বুলি আশা ৰাখিলোঁ আৰু সকলোৱে মৰম দিব বুলি আশা ৰাখিলোঁ। যিভাগ আমাৰ গাঁৱতে অনুষ্ঠিত কৰা হৈছিলে মহিলা ভাওনা, তো এই ভাওনাৰ ভাগে নাটখনৰ নাম সকলোখিনি আমাৰ ধৰ্মদায় কৰিব। নাটখনৰ নাম বেন উপাখ্যানৰ পৃথুবতন। এই আমাৰ চকধৰা মহিলা সমাজৰ এই দ্বিতীয় বৰ্ষ এইবাৰ, আৰু যোৱাবাৰ যি সুন্দৰ প্ৰদৰ্শন কৰিলে এইবাৰ ভাল প্ৰদৰ্শন কৰিব বুলি আমি আশাবাদী, আৰু ৰাইজক খুব মানে একান্ত মানে শ্ৰৱণ আৰু কীৰ্তন কৰিবলৈ আমি অনুৰোধ জনোৱা হ'ল। এয়াই ৰাইজৰ প্ৰতি অনুৰোধ থাকিল। আৰু বাৰু ইমানখিনি আছিলে, তো নাটখনৰ নাম গম পালে। বাকী ইয়াতে আছে ইয়াত খবৰ ইয়াতে আছে সকলোখিনি চিনাকি পাম। ইয়াতে ভাৱৰীয়াসকল সকলোৱে ইয়াতে পেইণ্টিং কৰি আছে। বাকী ইয়াতে আছোঁ মই, কিছুমান ভিডিঅ' ফোন কৰি আছোঁ। তো সকলোকে দেখাম ভাওনাখন, আৰু ভাওনাখন সম্পূৰ্ণ মই এইটো চেনেলত আপলোড কৰা হ'ব। তো সকলোৱে চাব বুলি আশা ৰাখিলোঁ। দেখাম তো ৰাইজ এনেকৈ আমাৰ ভাওনা আৰম্ভ হৈ গ'ল। বাৰু ইয়াত বেছিকৈ নেদেখাওঁ, মই অকণমানেই দেখাই দিছোঁ। বাকী আপোনালোকে গৈ মোৰ চেনেলটো ভিজিট কৰক, এই সম্পূৰ্ণ ভাওনাখন চাওক। আৰু বহুত ধুনীয়া হৈছিলে ভাওনাখন সঁচাকৈ, আৰু মহিলাসকলে ইমান ধুনীয়াকৈ কৰিলে ভাওনাখন, সকলোৰে ভাল লাগিলে। বাকী আপোনালোকে চাই মৰম দিব বুলি আশা ৰাখিলোঁ। ভাওনা খতম।